ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম ও বাকলি এইটোই নেকি আমাৰ নতুন ষ্টাফ স্যার ইনছে মিলিয়ে সার যে মাতি আছে ক'ত সার দেখিলে চকু নাই এই পুলিচক চকু নাই বুলি কবলৈ আহিছে চৰিয়াই দি আপুনি কোনখন থানা পুলিচে কিয় এইখন থানাৰ কোন থানাৰ স্যার আহি পালা হয় স্যাৰ এই তোক কোৱা নাই এই তোমাক কোৱা নাই মোক সুধিছে ইয়েছ স্যার স্যাৰ এই ভাগনো কি হল হে ইমান ভাব দি আছে যে কি কব আহিছে সেইটো কক নতুন হবলা কোন বাহিৰত দেখা জনী বাহিৰত দেখা জনী মানে হয়তো দেখোন লাহি পাহি দুদিনমানৰ কাৰণে আহিছে কিমান দিনৰ কাৰণে আহিছে সেইটো মেটাৰ নকৰে মেটাৰটোনো কি ভাল হোৱা নাই কি ভাল হোৱা নাই ভাল হোৱা নাইতো ছাৰ সি মোৰ বডিৰ পাৰ্টছৰ পাৱাৰ নাই বুলি কৈছে এই ৰণা কোনোবা এজনে নিউলি থানাত জইন কৰিছে আমি গম পাব লাগে না বাৰু হ'ব কিবা আৰু হ'ব কি হ'ল ঐ আমি চিনাকি হংগা ব'লা নামটো শংকৰ মই আকৌ শংকৰী বুলি মাতিলেহে ভাল পাওঁ কিয় জাষ্ট ফৰ এনেই ভাল লাগে তই মাইকী টাইপৰ কথা কিয় ক ক'ত মই মাইকী টাইপৰ কথা ক'লো এনেকে কবি হ'ব আকৌ দেখি আহি যায় বডিৰ কালাৰটো ধুনীয়া থেংক ইউ চকুকেইটাও ধুনীয়া থেংক ইউ চাওক ঘূৰি দেচোন কিয় ঘূৰ না ঠিকে আছে এওঁ শংকৰ আমাৰ থানালৈ কেইদিনমানৰ কাৰণে আহিছে নমস্কাৰ ইনছে মিলি হেণ্ডশেক এটা কৰো কৰা হাতখন চুইয়ে গম পায় একেবাৰে ছালবোৰ সুতুৰা পৰি গৈছে মা আই হাত চুইয়ে গম পায় দেই বিবাহিতা ইয়াই এইখন নকৰো দেই জীৱৰ ভাগ দেখিছে কি 50-50 হ'বলা চৰ লাগে মই থাকি গলো কি হ'ল ছোৱালী মানুহৰ হাত নোৱাৰো ইমান টান হয়নে পুলিচৰ হাত যে মই হ'বলা মাষ্টৰনী মাষ্টৰনী তোমাৰ ভাগ দিয়া কাম চেক কৰিলে দেখোন আকৌ এতিয়া হেণ্ডশেক কিয় কৰিব লাগে নিজৰ বুলি বৰ মুখ চোকা দেই এই পাতৰ এই পাত হোৱাট ডু ইউ মিন বাই এই পাত ঐ ছাৰ তেওঁৰ জইনিং লেটাৰখন তই ইমিডিয়েট টাইপ কৰি দে ব'লা ব'লা অকণমান আঁতৰি থাকিব